তো নমস্কাৰ বন্ধুসকল, মই চন্দন বৰা। আজি এটা আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো দেখিছে মই ফাৰ্মতে আছো, আজি ফাৰ্মৰ ভিডিঅ'। তো যথেষ্টখিনি মোক কমেণ্ট আহিছিলে, তো মই কমেণ্টৰ ওপৰতে ভিডিঅ'খিনি বনাবলৈ আৰম্ভ কৰিছো। যিটো ভিডিঅ' বনাম আজি মই কমেণ্টৰ ওপৰতে বনাম, যে কি কি সুধিছিলে আৰু কিহৰ কাৰণে মই ভিডিঅ'টো বনাবলৈ ওলাইছো। আপোনালোকে শেষলৈকে চালে সম্পূৰ্ণ বুজি পাব। আৰু এটা কথা যে আপোনালোকে কমেণ্ট কৰিব, যে মই প্ৰত্যেকটো কমেণ্টৰে উত্তৰ দিবলৈ চেষ্টা কৰিম। যদি নোৱাৰো এনেধৰণে ভিডিঅ' বনাই পেলাই মই সকলো বিতংভাৱে বুজাই দিবলৈ চেষ্টা কৰিম। তো সিমানখিনিয়ে। তো আজি মই কি কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছো সেইটো দেখাবলৈ গৈ আছো, কিহৰ কাৰণে। তো সেইটো চাই লওঁ আহক। তো মোৰ প্ৰথম কমেণ্টটো হ'ল কি, যে এজন লোকে কমেণ্ট কৰিছিলে মোৰ ফাৰ্মখন বহল হৈ গ'ল 24 ফুট আৰু 120 ফুট দীঘল। তো 120 ফুট দীঘলটো সেইটো নিজৰ লগত কথা। 120 ফুটটো কি 200 ফুটো বনাব পাৰি, আৰু 60 ফুটৰ পৰা আৰম্ভ কৰি কোম্পানী ফাৰ্ম আৰম্ভ কৰিব পাৰি। আৰু বহলটো 24 ফুট বুলি কৈছে, তো সেইটো হ'ল একদম পাৰফেক্ট। কাৰণ মই আগত এটা ভিডিঅ' আপলোড কৰিছিলো, তো কিছুমান এটা শব্দ ভুল হৈ গৈছিলে, যে মই 30 ফুট কৈ আছিলো ভিতৰটো। তো 30 ফুট নহয়, আপোনালোকে 20 ফুটৰ পৰা 24 ফুটৰ ভিতৰত যদি ভিতৰ বনাব পাৰে, তেন্তে হ'লে কোম্পানীয়ে একচেপ্ট কৰিব। তো সেইটোৱে হ'ল পাৰফেক্ট, কাৰণ মোৰ নিজৰ ফাৰ্মখনো 23 ফুট আছে ভিতৰত। তো মই ভুলটো কিহৰ কাৰণে হৈ গ'ল, যে মোৰ ওপৰটো হৈ যায় 30 ফুট। তো ওপৰৰ টিৰপালখন 30 ফুট বহল লাগে। তো এই বেলেগ এটা ইউটিউবাৰ আহিছিলে, মই তেখেতক বুজাই আছিলো, আৰু সেই কথাটো তাত সোমাই গ'ল, মোৰ মনলৈ সেইটোকে আহিলে, সেইটো কাৰণে মোৰ সেই ভুলটো হৈ গ'ল। তো সেইটো ক্ষমা কৰিব। তো হৈ গ'ল যে ভিডিঅ'টো মই আকৌ আপলোড কৰিছো। তো যিসকলে চালে বাৰু, তাত কোনো আপত্তি নাই। তো মোৰ ক'বলগীয়া কথা সেইটোৱে আছিলে, যে ভিতৰ হৈ গ'ল 24 ফুট, আৰু বাহিৰটো আপোনালোকে 60 ফুটৰ পৰা যিমান কৰিব পাৰে সিমানটো আৰম্ভ কৰিব পাৰে। 60 ফুটটো কিন্তু লাগেই, কাৰণ 60 ফুট নহ'লে কোম্পানীয়ে হয়তো একচেপ্ট নকৰিব পাৰে। তাতকৈ সৰু হ'লে পোৱালিটো বহুত কম ধৰে, আৰু সিমান কম পোৱালিক কোম্পানীয়ে নিদিয়ে। তো সেই 60 ফুটৰ পৰা আপোনালোকে দীঘল যিমান কৰিব পাৰে, আপোনালোকে 200 ফুটলৈকেও মই ফাৰ্ম দেখিছোঁ, কাৰণ বহুতখিনি পোৱালি ধৰে তাত। কিন্তু আৰু এটা কথা কওঁ, যে আপোনালোকে যদি কোম্পানী ফাৰ্ম কৰিব বিচাৰে, তেন্তে হ'লে দৰ্জাখন পৰাপক্ষত সোঁ মাজত ৰাখিবলৈ চেষ্টা কৰিব। তো সোঁ মাজত ৰখাৰ কাৰণটো কি, মই সেইটো আপোনালোকক বুজাই কৈ আছোঁ, যে সোঁ মাজত ৰাখিলে বহুতখিনি সুবিধা হয়। লিফটিং কৰোঁতেনে যেতিয়া মুৰ্গীখিনি বাহিৰলৈ উলিয়াই দিয়া হয়, তেতিয়াহ'লে এটা চাইডে যদি দৰ্জাখন হয়, তেন্তে হ'লে বহুত দূৰ হৈ যায়। ফাৰ্মখন যদি 100 ফুট হয়, 100 ফুট সিটো চাইডৰ পৰা মুৰ্গীখিনি লিফটিং কৰিবলৈ দিগদাৰ হয়। খেদি আনিব লাগে এটা চাইডৰ পৰা। সেইটো খেদি আনিব পাৰি বাৰু পাছত, এটা চাইডৰ পৰা খালী কৰি, সেইটো কোনো কথা নাই। কিন্তু দানা দিওঁতেনে এটা মাথাৰ পৰা এটা মাথালৈ দানা দিবলৈ যাবলৈ কিবা অসুবিধা নিচিনা হৈ যায়গৈ, কষ্ট হয় অলপ বেছি। যদি সোঁ মাজত হয়, তেন্তে হ'লে দুইটা চাইডে ডিভাইডে সমান হৈ যায়। চব কৰিবলৈ ভাল হয়, লিফটিং কৰিবলৈও ভাল হয়, প্লাছ দানা দিবলৈও বহুত ভাল হয়। পানী বাচন চফা কৰিবলৈও ভাল হয়। এটা চাইডৰ পৰা এটাই চফা কৰি আহিব পাৰে, এটা চাইডৰ পৰা এটাই চফা কৰিব আহিব পাৰে। তো মাজত হ'লে বহুতেই ভাল হয়। তো ক'বলগীয়া সিমানটোৱে আছিলে। আৰু যিটো ভুল হৈ গ'ল, সেইটো যিসকল লোকে চাইছে সেইটো ক্ষমা কৰিব। তো ভুলটো সেইটোৱে হৈ গ'ল। তো মোৰ আৰু এটা কমেণ্ট আহি আছিলে, যে পাৰ কিলোত কিমানকৈ পাওঁ। কোম্পানী এটা হিচাপ থাকে, সেই হিচাপটো মতে যদি আমি মুৰ্গীখিনি উলিয়াই দিব পাৰোঁ, তেনেহ'লে পাৰ কিলো 8 টকাকৈ থাকে। আৰু কষ্টিংটো আপ ডাউন হৈ থাকে, সেইটো ধৰক কেতিয়াবা কমি থাকে, কেতিয়াবা বাঢ়ি থাকে। তো তথাপিও আমি 8 টকাকৈ পাওঁ পাৰ কিলো। তাতো চিষ্টেম আছে, মই বুকখন লৈ পেলাই পাছত বুজাই দিব পাৰিম। মই এক্সট্ৰাকৈ তেনেকুৱা এটা নতুন ভিডিঅ' কাইলৈ দি আছোঁ, আপলোড কৰি আছোঁ। তো ক'বলগীয়া সেইটোৱে আছিলে। বাকী প্ৰাইভেটকৈ কোনোবাই যদি কৰিব বিচাৰে, তেন্তে হ'লে সেইটো আপোনালোকৰ ক'বলৈ গ'লে নিজৰ লগত কথা, যে ইমানখিনি পোৱালি ভৰাব পৰা মোৰ কেপাচিটি আছে। তো তথাপিও মই থুলমূলকৈ কৈ দিওঁ, যে 100টা পোৱালি যদি আপোনালোকে ভৰাওঁ বুলি ভাবে, তেন্তে হ'লে আপোনাৰ মোটামুটি দীঘলটো আপোনালোকে 22 ফুটমান কৰিব পাৰে, আৰু বহলটো আপোনালোকে মোটামুটি 12 ফুট, ধৰক 12.5 ফুট, 13 ফুট এনেকৈ কৰিলে 200ৰ পৰা আপোনালোকে 150 মুৰ্গী ধুনীয়াকৈ ধৰিব তাত। 100টাটো তাতকৈ সৰু বনালেও হ'ল, কথা নাই। কিন্তু মোটামুটি 300মান জোখত এটা যদি
ঘৰ বনাই লোৱা হয় তেন্তেহ'লে প্ৰাইভেটকৈ পুহিবলৈ বহুত ভাল। আৰু যদি কেপাচিটি বেছি আছে তেন্তেহ'লে আপোনালোকে তাতকৈও ডাঙৰ কৰি কৰি গৈ থাকিব পাৰে। কিন্তু প্ৰাইভেটকৈ পুহিবলৈ হ'লে ছিষ্টেমটো সেইটোৱে, সৰুৰ পৰা যদি আৰম্ভ কৰোঁ বুলি ভাবে। তো সিমানখিনিয়ে। তো আৰু এটা কমেণ্ট আছিলে যে ফাৰ্মখন যদি মোৰ ইমান 100 ফুট দীঘল হয়, 24 ফুট যদি বহল হয় তেন্তেহ'লে দানা পানী বাচন কিমান লাগিব। তো মোৰ এখন হ'ল 100 ফুট দীঘল। তো মই ইয়াত দানা বাচন আছে মোটামুটি 50টা আৰু পানী বাচন আছে 50টা। তো সিমানটো হ'লে পাৰফেক্ট হয়। তাৰ ওপৰত যদি আপোনালোকে বহাওঁ বুলি ক'লে বহাব পাৰে। মই এটা চাইডে আৰু দুটা বাচন লগাব পৰা সুবিধা আছে, কিন্তু সিমানটো লগাই দিলে বহুতে ভাল হয়। তো বাকী পানীটো অট'ডিংকাৰ হ'লে বেছি ভাল হয়। আপোনালোকে দেখা পাইছে মোক বেক চাইডে চিনটেক্স উঠাই থোৱা আছে, মোৰ অট'ডিংকাৰ গোটেইখিনি। তো দুইখন ফাৰ্মে অট'ডিংকাৰ। তো অট'ডিংকাৰ কেনেকৈ ফিটিং কৰা হয় কি কথা সেইটো মই বেলেগকৈ ভিডিঅ' আপলোড কৰি থোৱা আছে। তো যিয়ে নহওক, বাকী হৈ গ'ল ফাৰ্মখনৰ হাইটটো। তো হাইটটো যদি আপোনালোকে খেৰ বা টকৌপাত বা টিৰপালৰ তলত বেলেগ কাৰ্টন চাৰ্টন দি পেলাই যদি কৰিব বিচাৰে তেন্তেহ'লে হাইটটো মোটামুটি 7 ফুট, মানে মাটিৰ পৰা 7 ফুট ওপৰলৈ ৰাখিলেই হ'ল। ফ্ৰণ্ট ছাইডটো মানে এনেকুৱা যিটো ডাউন ছাইড, যিটো মুধচ হয়, মুধচটো আপোনালোকে নিজৰ মনৰ ইচ্ছামতে ওখ কৰিব পাৰে। কাৰণ মোৰ মুধচটো অকণমান খেলি মেলি হৈ গ'ল, ওখটো অলপ কম হ'ল। মিস্ত্ৰীয়ে খেলি মেলি কৰিলে বাৰু সেইটো। যিয়ে নহওক, কিন্তু এইটো হাইটটো আমি নিজে হিচাপ কৰি পেলাই বহোৱা। তো সিমানটো হ'বই লাগে। কাৰণ কি, আমি যেতিয়া ছাইড প্লাষ্টিকখন লগাওঁ ঠাণ্ডা দিনত, তো সম্পূৰ্ণ কভাৰ কৰিব লাগে। তো সম্পূৰ্ণ কভাৰ কৰিবলৈ হ'লে হাইটটো যদি 7 ফুট হয় তেন্তেহ'লে প্লাষ্টিকখনে সম্পূৰ্ণ কভাৰ কৰিব পৰা যায়। তো সেইটোৱে ক'বলগীয়া আছিলে। বাকী চাই ল'ম আমি ফাৰ্মখন কেনেকৈ বনাইছোঁ, কি ধৰণত বনাব লাগে, কি কৰিব লাগে। তো সবিশেষ মই আপোনালোকক দেখাই আছোঁ। সদায় ফাৰ্মখন বনাওঁতেনে পূবা পশ্চিমাকৈ বনাব লাগে। তো দীঘলটো পূবা পশ্চিমাকৈ বনাবলৈ লাগে। ইয়াৰ মেইন কাৰণ হ'ল কি, সদায় বেলিটো পূব ফালৰ পৰা ওলাই পশ্চিম ফালে মাৰ যায়। তো সেইটো কাৰণে কি হয়, গৰম দিনত বেলিটো ফাৰ্মখনৰ ওপৰেদি যায়। তো দুইটা চাইডে ব্লক হৈ থাকে, মানে কি ৰ'দ ভিতৰত নপৰে। তো খৰালি সিটো চাইডৰ পৰা দক্ষিণ চাইডৰ পৰা অকণমান ৰ'দ পৰে, কিন্তু আপত্তি নাই। কাৰণ খৰালি বহুত ঠাণ্ডা থাকে, মুৰ্গীখিনি প্ৰায় দক্ষিণ চাইডে থাকে। কিন্তু এতিয়া যদি আপোনাৰ বতাহ এইটো চাইডৰ পৰা মাৰিছে, মুৰ্গীখিনি এইটো চাইডে জমা হৈ যায়। সিফালৰ পৰা যদি বতাহ মাৰিছে সিফালে জমা হৈ যায়। কাৰণ ৰ'দটো ফাৰ্মখনৰ ছাঁটো তলত পৰে, ডাইৰেক্ট তলত পৰে। তো ৰ'দটো ডাইৰেক্ট ভিতৰত নোসোমায়। ৰাতিপুৱা বেলা এটা বৰ্ডিঙত সিটো চাইডে অকণমান ৰ'দ পৰে। তো সেইটো চাইডত যেতিয়া ৰ'দ পৰে মুৰ্গীখিনি এফালে চাপ খাই থাকে। কাৰণ ৰ'দ একেবাৰে সহ্য কৰিব নোৱাৰাৰ কাৰণে সেইটো হয়। সেইটো কাৰণে পূবা পশ্চিমাকৈ ফাৰ্মখন বনাবলগীয়া হয়। কাৰণ হ'ল সেইটোৱেই। যদিও আপোনালোকৰ জেগা নাই যে মই উত্তৰা দক্ষিণাকৈ বনাম, তেন্তেহ'লে প্ৰত্যেক চাইডে, মানে দুইটা চাইডে তো এখন বাৰাণ্ডা দিব লাগিব। একেবাৰে সৰুকৈ হ'লেও 5 ফুটকৈ এখন বাৰাণ্ডা দিবই লাগিব। কাৰণ যিটো ৰ'দ পৰে সেইটো ভিতৰত নোসোমোৱাকৈ। তো সেইটোৱে ছিষ্টেম হ'ল তো ফাৰ্মখন বনোৱা। তো মোৰ এখন ফাৰ্ম দেখিছে, মই অকণমান মজবুতকৈ বনাইছোঁ। কাৰণ এতিয়া 4 বছৰ হৈ গ'ল যদিও মই মেৰামতি কৰিবলগীয়া কোনো ছিষ্টেম এতিয়ালৈকে অহাই নাই। ওপৰত টকৌপাত দিয়া আছিলে প্ৰথম, তাৰ ওপৰত যেনিবা টিৰপাল দি দিলোঁ। মানে ধুমুহা আহিছিলে, ধুমুহাত অলপ টকৌপাত উৰি গ'ল, মাজে মাজে ফুটা নিচিনা হৈ গ'ল। সেইকাৰণেহে টিৰপাল দিয়া হ'ল। তো এইখন ফাৰ্ম বহুতে মজবুতকৈ বনাইছিলোঁ। তো আৰু এখন ফাৰ্ম বনালোঁ তাৰ পাছত সিফালে। তো সেইখন অকণমান খৰচটো তাত অকণমান কমাই দিলোঁ, যদিও ইমান কম হোৱা নাই। কাৰণ সেইখন অকণমান বেছি দীঘল হ'ল, 20 ফুট দীঘল হৈ গ'ল। তো বাকী এখন 100 ফুট আছিলে। তো কোম্পানী ফাৰ্ম কৰোঁ বুলি ভাবিলে প্ৰথম ফুটপাথটো বনাবই লাগিব। এইটো নিয়মেই। সৰুকৈ বনাওক, আপুনি ডাঙৰকৈ বনাওক, কোনো কথা নাই। কিন্তু মই ডাঙৰকৈ বনোৱা ইয়াৰ মেইন কাৰণ হ'ল কি, ইয়াৰ কোনো চাইডৰ পৰা মানুহে ভৰি দুখন দি পেলাই ভিতৰ সোমাব নোৱাৰাকৈ নাথাকে। কাৰণ দিবই লাগিব। ইয়াত এনেকুৱা লেভেলত বনাইছোঁ যাতে পানী দিলে ইয়াৰ চেণ্ডেলৰ তলটোহে ভিজে, ওপৰ ফালে নিভিজে। তো সেইটো ছিষ্টেমত বনাইছোঁ। তো পানীটো খুলি দিয়াও ড্ৰেইন ৰাখিছোঁ এইফালে। তো ফুটপাথখন বনাবই লাগিব। কাৰণ এনেকৈ বনালে যথেষ্ট ভাল হয়। যোনেই হওক, মই নিজেই হওক, ফাৰ্মাৰজনে বা বেলেগ মানুহ এজন আহিলেও তাত ভৰিখন দি পেলাইহে ভিতৰ সোমাব পাৰিব। তো সেইটো ছিষ্টেমত বনাইছোঁ মই। আৰু বাকী ফাউণ্ডেশ্যন মৰা আছে, তলটো পূৰা মোটামুটি 6 ইঞ্চিমান বাহিৰলৈ ওলোৱাকৈ ফাউণ্ডেশ্যন মৰা আছে। পকা খুটা মাত্ৰ 10টাহে পকা খুটা লগাইছোঁ। একেবাৰে মাথাত 3টা পকা খুটা, তো মাজত
এইটো পকা খুঁটা, তো সেইফালে এটা পকা খুঁটা, এই মাজতো বাৰু বাঁহে আছে, তো সেইফালে 3টা পকা খুঁটা, তো 25 ফুটত এটা আৰু সেইফালে 25 ফুটত এটা। তো সেইটো চিষ্টেমতে পকা খুঁটা দি পেলাই বনাইছো। বাকী ইয়াত টকৌপাত দেখিছে, কিন্তু ইয়াত এটা বহুতেই ভাল হ'ল, কি হ'ল আমি জালি লগালো। জালিটো এইটো অলপ কম দামী জালিয়ে, আপোনালোকে দামীও লগাব পাৰে, 4চকীয়াটোও লগাব পাৰে, কথা নাই। কিন্তু জালি লগোৱাৰ কাৰণে আমাৰ এখন ফাৰ্ম বহুতেই ঠাণ্ডা হৈ থাকে। দেখিছে আপোনালোকে, ফেনৰ কোনো চিষ্টেম নাই। এতিয়া বহুতেই গৰম, এইকেইদিনটো ইমানেই গৰম দিছে, ঠিক একদম মুৰ্গীয়েও বহুত কষ্ট পাইছে, ৱেট ল'বলৈ টান হৈ গৈছে। মানে কি হৈছে, দানাটো বহুত কম খাইছে, তো কম খোৱাৰ কাৰণে ৱেটটো অকণমান যিমানটো হাৰত বাঢ়ি আছিলে অকণমান ডাউন হৈ গ'ল। কাৰণ কোম্পানী হিচাপতকে মোটামুটি দানাটো খাই কোম্পানী হিচাপত যিমানটো ৱেট হ'ব লাগে সিমানটো ৱেট হৈ আছে, কিন্তু আমাৰ হিচাপত 60 গ্ৰামমান মানে ৱেটটো কমি আছে প্ৰায়, মানে প্ৰত্যেকটো মুৰ্গী হিচাপ কৰি পেলাই। তো এয়াই ক'বলগীয়া। আৰু এখন ফাৰ্ম আছে, তো সেইখন ফাৰ্মো মই দেখাই আছো। সেইখন অলৰেডি সম্পূৰ্ণ বাঁহে দিয়ে বনোৱা হৈছে, কিন্তু পকা খুঁটা তাতো ইউজ কৰা হৈছে। জোখতকে অলপ ইয়াতকে জোখত বেছি হৈ আছে তাত পকা খুঁটা। তো সেইখন ফাৰ্ম কিন্তু বহুতেই গৰম। তো গৰম হোৱা মেইন কাৰণ কি মই সেইটো কৈ আছো, আপোনালোকক দেখাইও আছো। তো বাকী এখন ফাৰ্ম হ'ল এইখন, আপোনালোকে দেখা পাইছে, সম্পূৰ্ণ বাঁহৰে বনোৱা হৈছে এখন ফাৰ্ম। তো এইখন ফাৰ্মত প্ৰব্লেমটো কি, তো এখন ফাৰ্মৰ প্ৰব্লেম হৈ গ'ল, ইয়াত গৰমটো বহুত বেছি। তো ইয়াত গৰমটো বহুত বেছি, মানে মেইন কথা হ'ল ওপৰত ত্ৰিপালটো, খালি ত্ৰিপালেই আছে। আমাৰ সেইখন ফাৰ্মৰ পুৰণা ফাৰ্মখনত তলত টকৌপাত থকাৰ কাৰণে হয়তো ওপৰৰ পৰা ঠাণ্ডা পাই থাকে, বহুত কুলিং হয়। আৰু 2 নম্বৰ কথা হ'ল, ইয়াৰ যিটো মানে ফুটা থাকিব লাগিছিলে, তো সেয়া ফুটা বহুত কম আছে। তো বাঁহে বনালেতো এইটো চিষ্টেমত বনাবই লাগিব। ইয়াতকে যদি পাতলা কৰোঁ বুলি ভাবে তেনেহ'লে বেলেগ বাহিৰৰ ধৰক কুকুৰ, শিয়াল এইবিলাকৰ পৰা অলপ প্ৰব্লেম হয়। কাৰণ ফাৰ্মখন সদায় মানুহৰ ঘৰৰ পৰা অকণমান আঁতৰত হ'লে বেছি ভাল হয়, সেইটো কৰিবই লাগে সেইটো চিষ্টেম। তো সেইকাৰণে ইয়াত অকণমান বাঁহৰ বেৰখিনি মজবুত দিয়া হ'ল। হলত কি হ'ল, ফাৰ্মখনত বহুত গৰম হ'ল। তো বাকী কাৰেণ্টৰ চিষ্টেমটো এইটো চিষ্টেমেই কৰিব লাগে। তো কাৰেণ্ট সিখন ফাৰ্মতো একেটা চিষ্টেমে, এইখন ফাৰ্মতো একেটা চিষ্টেমে। ইয়াৰ মেইন কাৰণ হ'ল কি, এখন বৰ্ডত ধৰা এটা লাইন জ্বলে। তো ইয়াৰ মেইন কাৰণ হয়, ইয়াৰ এটা বাল্ব ফিউজ হৈছে বা হোল্ডাৰ এটা বেয়া হৈছে, তেতিয়া ৰাতি হ'লেও আমি সেইটো চেঞ্জ কৰিব পাৰোঁ। কাৰণ এইটো চাইডৰ লাইটখিনি জ্বলাই থ'ব পাৰিম, কাৰণ ইয়াৰ বৰ্ড বেলেগ বেলেগকৈ আছে কাৰেণ্টটো। তো বেলেগ বেলেগ চুইচ আছে। তো এইফালে যদি বেয়া হয় তেন্তেহ'লে এফালে প্লাগটো খুলি পেলাই আমি গোটেই কাৰেণ্টখিনি চুব পাৰোঁ। কাৰণ কাৰেণ্ট বুলি ক'লে বহুতে ভয় লগা বস্তু হয়। তো জনা মানুহৰ কাৰণে বহুতেই ভাল, কিন্তু আমাৰ এতিয়া ঘপককৈ কৰিবলগীয়া হয় কাৰণে সেইটো চিষ্টেমত কাৰেণ্টটো বহালে বহুতেই ভাল হয়। চব ভাগ কৰি ল'ব লাগে। মটৰৰ বেলেগ, ধৰ এইটো লাইনৰ কানেকশ্যন বেলেগ, সেইটো আমি পোৱালি দিওঁ, সেইফালে সেইটো পোৱালি থাকোঁতেনে দিওঁ। পোৱালি কানেকশ্যনটো অকণমান বেলেগ কৰি লৈছোঁ এখন ফাৰ্মত, কিন্তু সিখনত একেলগতে আছে, সিখনতো 4খন বৰ্ডেই আছে। তো সেইটো চিষ্টেমে। বাকী অটো ডিংকাৰ ফিটিং কৰা, কেনেকৈ ফিটিং কৰিছিলোঁ, কিমান খৰচ হয়, তো সেই বিষয়ে মই বেলেগকৈ ভিডিঅ' আগতে দি থোৱা আছে। তো মই সেইটো লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। তো বাকী এইটো দেখিছে, অটো ডিংকাৰ চিষ্টেমটো এনেকুৱাই। তো এইখিনি আমি নিজে নিজে কৰিবলগীয়া হয়। বাকী যিটো অটো ডিংকাৰ আহে, সেই ইয়াৰ এই নিপুলটোৰ পৰা ধৰি বাকী পাইপডালৰ সৈতে এটা ছেট আহে, মানে অটো ডিংকাৰটোলৈকে, সেইখিনি কিনোতেনে আহে। বাকী যিটো পাইপলাইন হয়, তো এইখিনি আমি নিজে কৰি ল'বলগীয়া হয়। তো পাইপলাইন কৰোঁতেনে আপোনালোকে দেখাইছে এডাল পাইপ লাগিবই। তো বাকী এটা টি লাগিব প্ৰত্যেকটোতে। তো এটা জইণ্ট চেকত লাগিব। তো এইটো চিষ্টেমেই। তো বাকী মই এইখিনি ভিডিঅ' যথেষ্টখিনি বনাই দি থোৱা আছে। আৰু ইয়াত ফেন চলি আছে দেখা পাইছে। তো মুৰ্গীখিনি ফেনৰ তলতে পূৰা থুপ খাই আছে, চব মুৰ্গী ফেনৰ তলতে থুপ খাই আছে। তো সিমানটোৱে ক'বলগীয়া আছিলে। তো বাকী যিখিনি জানিবলগীয়া আছে আপোনালোকে কমেণ্ট কৰিব, মই সকলো বুজাই দিবলৈ চেষ্টা কৰিম। তো কেনেকৈ কি কৰিলে বেছি ভাল হয়। তো ইয়াত খৰচটো অকণমান কম হৈছিলে,
কম মানে সিখন ফাৰ্মতকৈ অকণমান বেছি হৈছে, কাৰণ ইয়াত লেংটো বেছি দীঘল হৈ গ'ল। তো বাকী বাচনো বেছি লগা হৈ গ'ল, অটো ডিংকাও বেছি লগা হৈ গ'ল। তো সেইকাৰণে পইচাটো অকণমান বেছি হৈ গ'ল। হ'লেও যদি সিখনৰ সমান কৰাহেঁতেন তাতকৈ অকণমান কম পৰিলে হয়। যিয়ে নহওক কিমান পৰিলে মই সেইটোও কৈ আছোঁ আপোনালোকক। বাকী এটা কথা যে যিসকলে কোম্পানী ফাৰ্ম কৰিম বুলি ভাবিছে, তেখেতসকলে যদি মোৰ অভিজ্ঞতা নাই, মই ফাৰ্মখন আৰম্ভ কৰিবলৈ ভয় খাই আছোঁ, সেইটো কোনো ভয় কৰিবলগীয়া কথা নাই। যদি আপুনি কোম্পানী ফাৰ্ম কৰে এনেধৰণে বনাই লওক, পূৰা সাহত বনাই লওক, কোনো কথা নাই। কাৰণ পোৱালি সোমোৱাৰ পাছতে কোম্পানীৰ পৰা ছুপাৰভাইজাৰ আহিব, আপোনালোকক A to Z বুজাই দিব যে এনেকৈ কৰিব লাগে। আৰু যিটো ছিষ্টেমত কৰিবলৈ কয় সেইটো ছিষ্টেমতে যদি কৰি যায়, আপোনাৰ অভিজ্ঞতাও হ'ব, প্লাছ আপোনাৰ ৰিজাল্টটো ভাল হ'ব। আৰু পইচাটো আপুনি ছুপাৰভাইজাৰ যিটো ছিষ্টেমত কৰে সেইটো ছিষ্টেমত যদি কৰা হয় তেনেহ'লে পইচাটো অকণমান বেছি পায়, কাৰণ ছুপাৰভাইজাৰটোৱে সদায় ৰিজাল্ট ভাল হোৱাটোৱে বিচাৰে। তো সেইকাৰণে প্ৰত্যেকটো বুজাই থৈ যায় যে এইটো কৰিব লাগিব, আজি সেইটো কৰিব লাগিব। তো সকলো বুজাই থৈ যায় A to Z, সেইটো চিন্তা কৰিবলগীয়া কোনো কথাই নাই। বাকী হ'ল অটো ডিংকাৰখিনি। অটো ডিংকাৰ সিখন ফাৰ্মত আমি কোম্পানীৰ ফালৰ পৰা আনিছিলোঁ, কোম্পানীৰ পৰা মানে কিনি লৈছিলোঁ। তো এইখিনি আমি বেলেগ মাৰ্কেটৰ পৰা কিনি আনিছোঁ। তো প্ৰাইচটো কোম্পানীৰ পৰা কিনাখিনি মোৰ বহুতেই হাৰ্ড আছিলে, তো সেইখিনি ষ্ট্ৰং আছিলে। এইখিনি অকণমান লুজ হয়, মানে ডিফাৰেঞ্চটো সেইটোৱেই। তাত অকণমান পইচাটো বেছিকৈ ভৰিলোঁ, ইয়াত অকণমান কমকৈ পৰিলে। তো সেইটো মাৰ্কেট লৈ পেলাই আপোনালোকে গম পাই যাব, সুধিলেই গম পাই যাব যে মাৰ্কেটত গৈ পেলাই বাচন দোকানবিলাকত আপোনালোকে সুধিলেই গম পাই যাব, তাৰ মানে কোৱালিটি থাকে। তো প্ৰত্যেকটো আপোনাৰ যোনটো ভাল পচন্দ লাগে সেইটো আনিলে তাৰ লগত দামটো মিলি যাব। তো যিমানে যি নহওক বেছি দাম নপৰে। তো বাকী ছেটটো ফিটিং কৰোঁতেনে পাইপখিনি সেইটো নিজে কিনি ল'ব লাগিব। তো এখন ফাৰ্ম বনাওঁ বুলি ভাবিলে যদি অটো ডিংকাৰ ফিটিং কৰে তেন্তেহ'লে মোটামুটি 2 লাখ টকাটো লাগিবই, কাৰণ এইখিনি কাম আমি নিজে কৰিব নোৱাৰোঁ, মানুহ লগাব লাগিব। তো বাঁহখিনি যদি ঘৰত থাকে তেতিয়াহ'লে খৰচটো অকণমান ইফাল সিফাল হ'ব পাৰে। যদি বাঁহখিনি সম্পূৰ্ণ কিনিবলগীয়া হয় তেন্তেহ'লে বাঢ়িবও পাৰে। তো সিমানটো পইচা যদি মানে থাকে তেনেহ'লে 100 ফুট দীঘল এখন ফাৰ্ম খুলিবলৈ কোনো কথা নাই। যদি আপোনালোকে তাতকৈ ছুটি কৰোঁ বুলি ভাবে যে মোৰ জেগা কম আছে, যে মই 60 ফুটৰ কৰিম, তেতিয়া পইচাটো কমি যাব। তো মই 100 ফুটৰখনৰ কথা দামটোহে কৈছোঁ। তো সেইকাৰণে কৈছোঁ যে সিমানটো আপোনালোকে কেলকুলেশ্যন কৰি পেলাই কিমান দীঘল কৰে, কিমানটো কৰে, সেইটো আপোনালোকে নিজৰ কথা। তো মোক ক'বলগীয়া সিমানখিনি আছিলে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ হ'লে নাপাহৰিব। তো মই আকৌ কৈছোঁ যে আপোনালোকে কমেণ্ট কৰিব। তো কমেণ্ট কৰিলেহে মই প্ৰত্যেকটো উত্তৰ দিবলৈ চেষ্টা কৰিম, আৰু এনেধৰণে ভিডিঅ' বনাই পেলাই মই আপোনালোকক পাৰিলে উত্তৰ দিম তো সকলো কমেণ্টখিনিৰ ওপৰত। তো মোৰ ইমানটোৱে আছিলে ক'বলগীয়া। আজিলৈ ইমানতে এৰিছোঁ। বাই বাই।